তো হেল্ল' ইউটিউব লাভাৰ্ছ তো কেনে আছা তোমালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ৰেবেল ৱৰ্ল্ডৰ অন্য এটা এপিছডলৈ। আজি আমি কথা পাতিম এনে এজন মহামক্কেলৰ বিষয়ে যিজন নেকি বাবা জহনী দেৱৰ আনুগত্য লৈ পেলাই মক্কেলামীৰ সীমাৰে খাপ পাৰ কৰি দিছে। জেচিবিৰ খুদাৰ পিছতে পোহৰলৈ অহা এনে এজন ব্যক্তি যাৰ নেকি ভিডিঅ'ত লাইকতকৈ বেছি ডিছলাইক দেখিবলৈ পোৱা যায়। হয়, মই আন কাৰো কথা ক'বলৈ যোৱা নাই, অসমৰ গলি গলি বাচ্চাই যাক নেকি মক্কেল বুলি চিনি পায় তেওঁৰ কথাই ক'বলৈ গৈ আছোঁ। তেওঁ হৈছে মিষ্টাৰ JSB। তো ইউটিউব লাভাৰ্ছ আলটু ফাল্টু কথা বাদ দি পেলাই আহক আজি আৰম্ভ কৰোঁ আজি আমাৰ ভিডিঅ'টি। আগলে কিটা লব চেনেল ভাগ সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপি দিব কাৰণ that is also important matter হয়নে নহয় যোৱাকালি মই ইউটিউবটো খুলি চাইছোঁহে মাত্ৰ তেনে দেখিছোঁ JSB নতুন ভিডিঅ' আহি গৈছে। আগৰ ভিডিঅ'ত JSB কৰিছিল নেকি জাষ্ট এটা কিচিং চিন ৰাখিছিল, কিন্তু এইবাৰ যোনটো ভিডিঅ' বনাইছে এইটো ভিডিঅ' তাৰো বাপেকৰো বাপেক ভিডিঅ' বনাইছে। মোৰ কি ক'ম মানে ভিডিঅ'টো চোৱাৰ লগে লগে মোৰ চকু কপালত উঠি গ'ল। মানে কি ভিডিঅ' বনাইছে তোমালোকেও চোৱাচোন অকণমান। शाबाश बेटा নাই মানে সঁচাই কৈছোঁ JSBটো সদায় মক্কেলামী ভিডিঅ'বোৰ বনাই থাকে, কিন্তু আজি যে কিবা এটা এডুকেশ্যনেল ভিডিঅ' বনাইছে মোৰ ভাল লাগিছে চাই পেলাই। এনেকৈ যে টিউশ্যন কৰিবলৈ গৈছে কিবা এটা হেৰি কৰিবলৈ গৈছে মোৰ ভাল লাগিছে কিবা এটা। সঁচা কথা কৈছোঁ JSBৰ পৰা এনেকুৱা ভিডিঅ' এটা পাম বুলি আশা কৰা নাছিলোঁ, কিন্তু দেখি পেলাই মই যথেষ্ট সন্তুষ্ট হৈছোঁ। वेल डन तालियां होनी चाहिए। চালা প্ৰথম চিনটো চাই পেলাই ভাবিছিলোঁ JSB এবাৰ কিবা এটা ভাল ভিডিঅ' বনাইছে, কিবা এটা এডুকেশ্যনেল ভিডিঅ' বনাইছে, কিন্তু না বাবা না কুকুৰৰ নেচ চিধা হ'ব পাৰে, কিন্তু আমাৰ JSB নেচ মানে JSB কেতিয়াও চিধা হ'ব নোৱাৰে। रुको जरा सबर करो क्या बोला तूने নাই মানে এতিয়া মই JSBৰ গোটেই ভিডিঅ'টোৰ কনচেপ্টটো বুজি পাই গ'লোঁ। JSB আহিছে টিউশ্যন কৰিবৰ কাৰণে এই বাইদেউগৰাকীৰ ওচৰত, আৰু JSB আছে বেয়া দৃষ্টি বাইদেউগৰাকীৰ ওপৰত, আৰু বাইদেউ টিউশ্যন কৰিছে JSBক বিচনাৰ ওপৰত, আৰু বিচনাৰ ওপৰত বহিবলৈ দি বাইদেউ গৈছে গা ধুবলৈ। নাই মানে কোনজনী মাষ্টৰণে নিজৰ বেডৰুমত নি ষ্টুডেণ্টক বিচনাত টিউশ্যন কৰোৱাই, আৰু আমাৰ JSB মই কিন্তু এই বাইদেউজনী মতি গতি ঠিক দেখা নাই। এছা হি চলেগা তো দিদি বাদ মে আপকো পছতানা পড়েগা। আৰু এনেকৈ বাইদেউ গা ধুবলৈ যায় বাথৰুমত, আৰু আমাৰ JSBৰ জুমাজুমি আৰম্ভ। JSBৰ মাথাত কিবা এটা বদমাচি পুথি খেলাই আছে, আৰু আমাৰ JSB এটা কি কৰিব জানিবলৈ আগলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তাৰপিছত বাইদেৱে বাথৰুমত গা ধুবলৈ সোমোৱাৰ পিছত আপোনালোকে আৰু বেলেগ দেখিবলৈ পাব নেকি JSBয়ে ঢালি দিব ইয়াত কিছুমান হট চিন, আৰু তাৰপিছত JSBয়ে নিজৰ মোবাইলটো উলিয়াই আনি পেলাই ভিডিঅ' কৰিব আৰু বাইদেউক কৰিব ব্লেকমেইল। যদিহে মোক কৰিবলৈ নিদিয় তেতিয়াহ'লে মই তোৰ ভিডিঅ'টো ভাইৰেল কৰি দিম। হয়নে নহয় আপোনালোকে ভিডিঅ'টো চাই থাকক না, চালে গম পাবই নহয়। You know what? Kelaro. Komro, Lopro. সেয়া চাওক, মই আপোনালোকক কৈছিলোৱে নহয় JSB ইয়াৰ বাদে বেলেগ একো ভিডিঅ' বনাব নোৱাৰে। JSBৰ প্ৰত্যেকটো ভিডিঅ'ৰ কনচেপ্ট এইটোৱে থাকে, তাৰ মাথাত এইখিনিয়ে চলি থাকে। তাৰ বাদে JSBৰ মাথাত একো নচলে, কাৰণ তেওঁ বাবা জহনী দেৱৰ পৰম শিষ্য নহয় জানো। ঐ দে কেলা মোক মোবাইলটো দিয়ক, এইবিলাক ভিডিঅ' ডিলিট কৰ, কেলে এইবিলাক ভিডিঅ' কৰিছ ননচেন্স। না বাবা না এইবিলাক ভিডিঅ' মই ইমান কষ্ট কৰি এনেই কৰিছোঁ নেকি? হা এনেই কৰিছোঁ মই এইবিলাক। তই মই এতিয়ালৈকে মোৰ লগত হেৰি কৰিব লাগিব, আৰু হেৰি কৰাৰ পিছতহে মই তোৰ ভিডিঅ'টো ডিলিট কৰি দিম, হ'বনে নহয় ক? अभी मजा आएगा ना भिड़ो। আৰু তাৰপিছতে আমাৰ বাইদেৱে উপায়ন্তৰ হৈ পেলাই বাধ্যত পৰি মানিব লগা হ'ল আমাৰ JSBৰ কথা, আৰু কৰিবলগীয়া হ'ল JSBৰ লগত আলিংগন। আৰু এনেকৈ বহু সময় ধৰি পেলাই আমাৰ বাইদেউৰ JSBৰ টপাটপ আৰু ঘপাঘপ কাৰ্যসূচী চলি থাকিল। गजब बेइज्जती है আৰু শেষত এনেকৈ মিষ্টাৰ JSBয়ে এই কাৰ্যসূচী সম্পাদন কৰি ফটাঢল কোবাই ঘৰলৈ বুলি ৰাওনা হ'ল। আৰু এয়াই আছিল আমাৰ JSBৰ অশ্লীল ভিডিঅ'ৰ প্ৰদৰ্শনী। ভিডিঅ'টোৰ শেষত এটা কথাই ক'ব বিচাৰিম, মিষ্টাৰ JSBয়ে এনেকুৱা ধৰণৰ অশ্লীল ভিডিঅ' আগে পিছেও বনাইছে আৰু হয়তো আগলৈও বনাই থাকিব, কিন্তু এই ভিডিঅ' শিক্ষক আৰু ছাত্ৰৰ মাজত যি এক শ্ৰদ্ধা ভক্তিৰ সম্পৰ্ক থাকে, সেই সম্পৰ্কটো মিষ্টাৰ JSBয়ে যি অশ্লীলভাৱে যি বৃত্তৰ ওপৰত উপস্থাপন কৰিছে সেইটো দেখাই পাই মই অত্যন্ত লাজ পাইছোঁ। ভিডিঅ'টোৰ কনচেপ্ট যিজনে প্ৰস্তুত কৰিছে সেইজনৰ মানসিকতা ইমান নিচ হ'ব বুলি মই ভাবিব পৰা নাই। আৰু মিষ্টাৰ JSBৰ কথা মই অথনি কৈছে নহয়, কুকুৰৰ নেচ হয়তো চিধা হ'ব পাৰে, কিন্তু মিষ্টাৰ JSB কেতিয়াও চিধা নহ'ব। कौन है ये लोग
চ' বন্ধুসকল আজি আমাৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ যদি আমাৰ ভিডিঅ' চাই পেলাই যদি ভাল পালা তেতিয়াহ'লে কি কৰিব লাগে জানাই নহয় ছাবস্ক্ৰাইব কৰি দিবা চেনেলটো আৰু কাষত থকা বেল আইকনটো বজাই দিবা লগ পাম আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে টিল দেন টাটা বাই বাই ইমান সময় যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই আছে তেতিয়াহ'লে এটা কথা মন কৰিছেনে বাৰু আমাৰ লালু আজি ভিডিঅ'ত এবাৰ ওলোৱা নাই কি হ'ল জানো মানুহটোৰ তাৰ মনত পৰিলে কালি তাৰ ভাগৰ লাগিছিল কালিৰ ভাগৰ আজিলৈকে মৰাই নাই নে তাৰ কি হ'ল জানো